নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R2 ৰ কোৱেশ্চন নম্বৰ 6 লৈছো কোৱেশ্চন নম্বৰ 6 ত আমাক কৈছে তলৰ সংখ্যাবোৰৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ইয়াৰে ফাৰ্স্ট কোৱেশ্চনটো আমাক দিছে 468 সো এইটো কৰাৰ কাৰণে আমি 468 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব আমি এনেকুৱা কৰিম 468 এটো 2 ৰে ডিভিজিবল হয় 2 ৰে ডিভাইড কৰিলে এটো হৈ যাব 234 again এটো 2 ৰে ডিভিজিবল হয় 2 ৰে ডিভাইড কৰিলে এটো হৈ যাব 117 এতিয়া একক স্থানত 7 আছে গতিকে 2 ৰে হৰণ না যায় আমি চাব লাগে 3 ৰে হৰণ যায় না যায় 1 + 1 + 7 কৰিলে আমি 9 পাও গতিকে 3 ৰে হৰণ যাব এতিয়া 3 ৰে হৰণ কৰিলে 3 3 * 9 ইয়াত 2 থাকি গল 27 3 9 * 27 আকৌ ইয়াত 3 ৰে হৰণ যায় 3 ৰে হৰণ কৰিলে 13 সো 468 ৰ মৌলিক উৎপাদকীকৰণত আমি এজৰ 2 পাইছো এজৰ 3 পাইছো আৰু অকলহৰিয়াকৈ কিমান পাইছো মৌলিক সংখ্যা 13 পাইছো গতিকে আমি এনেকুৱা লিখিব পাৰো এটো সলিউশন কোৱেশ্চন নম্বৰ 1 ৰ সো 468 = 2 * 2 * 3 * 3 * 13 সো ইয়াত আমাৰ জোৰ কেইটা আহিছে মৌলিক সংখ্যাৰ জোৰ 2 ৰ জোৰ এটা আহিছে আৰু 3 ৰ জোৰ এটা আহিছে কিন্তু 13 টো অকলহৰিয়াকৈ আছে এটো জোৰত নাই অহা গতিকে ইয়াৰ পৰা মৌলিক সংখ্যা এই সংখ্যাটো 468 এইটোৰ পৰা যদি আমি এটা পূৰ্ণবৰ্গ পাবলগীয়া হয় তেতিয়াহলে হয়তো 13 আমি মাল্টিপ্লাই কৰিব লাগিব নহলে 13 মাল্টিপ্লাই কৰিলে ইয়াত 13 ৰ জোৰ এটা আহিব নতুবা এই 13 যদি ডিভাইড কৰি দিও এই জোৰটো না থাকিব 13 টো না থাকিলে অকল কি থাকিব 2 ৰ জোৰ এটা থাকিব আৰু 3 ৰ জোৰ এটা থাকিব আমাক কোৱেশ্চনটো কি হৈছে আমাক কোৱেশ্চনটো হৈছে কি সংখ্যাৰে হৰণ কৰিলে গতিকে এই সংখ্যাটোক যদি আমি 13 ৰে হৰণ কৰি দিও এই 13 টো কাট খাই যাব 13 টো কাট খাই গলে কি হ'ব 2 ৰ জোৰ আৰু 3 ৰ জোৰ থাকিব গতিকে সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব গতিকে আমি এনেকুৱা লিখিব পাৰো এটাকে 468 ক 13 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব বা এটা পূৰ্ণবৰ্গ পোৱা যাব সো এটো কোৱেশ্চনৰ আনসাৰ কৰা হৈ গল আমাৰ কি যেহেতুকে 13 ৰ জোৰ নাই হোৱা 13 এটাই আছে গতিকে 13 ৰে ডিভাইড কৰি দিলে এটো কি হৈ যাব বাকি যিখিনি থাকিব হেখিনি জোৰ হৈ থাকিব 2 ৰ এটা জোৰ থাকিব 3 ৰ এটা জোৰ থাকিব গতিকে 13 ৰে ডিভাইড কৰিলে আমি কি পাম পূৰ্ণবৰ্গ পাম সো কোৱেশ্চন নম্বৰ 1 হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 ত আমাক খুদিছে সংখ্যাটো দিছে 1584 কোৱেশ্চন নম্বৰ 6 और 2 সলভ কৰাৰ কাৰণে ফ্যাক্টৰাইজ কৰিব লাগিব প্ৰাইম ফ্যাক্টৰাইজেচন ওলাব লাগিব এই সংখ্যাটোৰ 1584 সো আমি এনেকৈ লিখিছো 1584 ইয়াক আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিম এতিয়া একক স্থানত 4 আছে গতিকে 2 ৰে হৰণ যায় আমি 2 ৰে হৰণ কৰিলে পাই যাম ইয়াত আহিব 7 এইটো 18 হৈ গল সো 9 এইটো 2 792 এতিয়া আকৌ 2 ৰে আমি ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে আমি কিমান পাই যাম এইটো 6 2 3 are 6 so yat 1919 হৈ গল এতিয়া 2 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে আমি যাও 9 2 are 18 এতিয়া 12 থাকি গল 2 6 are 12 এতিয়া 6 ওলাইছে আকৌ 2 ৰে আমি ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে ইয়াত আহিব 1 19 হলে 2 again 9 are 18 1 16 16 হলে 2 8 are 16 আমি পাই গলো 198 ইয়াৰ পিছত আকৌ 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে ইয়াত আহিব 9 9 2 are 18 গতিকে ইয়াত কিমান থাকিলে 18 থাকিলে সো আকৌ কিমান আহিব ইয়াত 9 আহিব 9 2 are 18 যেহেতুকে হয় এতিয়া 99 পাই গলো এটো কি হয় 2 ৰে ডিভিজিবল নহয় এতিয়া 99 3 ৰে ডিভিজিবল হ'ব কাৰণ দুইটা প্লাস কৰিলে আমি 18 পাও যেটো 3 ৰ এটা গুণিতক হয় এতিয়া 3 ৰে ডিভাইড কৰিলে এটো 3 3 * 9 3 3 * 9 হয় এতিয়া পালো আমি 33 আকৌ 3 ৰে বিভাজ্য হয় গতিকে 3 ৰে হৰণ কৰি দিলে আমি কিমান পাম 11 পাম 11 নিজে এটা মৌলিক সংখ্যা হয় গতিকে এই যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব আমাৰ এতিয়া আমি এনেকুৱা লিখো 1584 = ইয়াত কিমানটা 2 পাইছো আমি 1 2 3 4 4 বাৰ আমাৰ মৌলিক সংখ্যা 2 ওলাইছে গতিকে আমি 4 বাৰ লিখো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 ইয়াৰ পিছত 3 মৌলিক সংখ্যাটো ওলাইছে 2 বাৰ গতিকে আমি 2 বাৰ লিখিম পূৰণ 3 পূৰণ 3 ইয়াৰ পিছত মৌলিক সংখ্যা 11 এবাৰ ওলাইছে গতিকে ইয়াত এবাৰ 11 লিখিম এতিয়া আমি যদি জোৰ বনাই কেনে চাও তেতিয়া হলে কি হ'ব 2
আমি দুটা জোৰ পাম আৰু 3 এটা জোৰ পাম কিন্তু এই 11 সংখ্যাটো কি হৈ নাথাকে জোৰ হৈ কেনে নাথাকে যেহেতুকে জোৰ হৈ নাথাকে গতিকে ইয়াৰ পৰা মৌলিক সংখ্যাটো এই সংখ্যাটোৰ পৰা 1584 পৰা যদি আমি এটা পূৰ্ণবৰ্গ পাবলৈকে হয় তেতিয়াহলে এই 11 ৰ লগত হয়তো আৰু এটা 11 আমি মাল্টিপ্লাই কৰিব লাগিব নতুবা এই 11 টো আমি কি কৰিব লাগিব কাটি পেলাব লাগিব নোহোৱা কৰিব লাগিলে এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব লাগিব 11 ৰে আমি হৰণ কৰিব লাগিব যেহেতুকে আমি ইয়াত 11 হৰণ কৰি দিলেহে 11 ৰ লগত 11 কাট খাই কেনে এটো নোহোৱা হৈ যাব গতিকে আমি কি পালো 1584 আমি যদি 11 ৰে হৰণ কৰি দিও হৰণ কৰিলে কি হ'ব যেটো সংখ্যা হ'ব হেতু এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে আমি এনেকুৱা লিখিব পাৰো এতিয়া এতেকে 1584 11 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব সো এইটো आंसर হয় যেহেতুকে 11 অকলৰিয়াকৈ আছিল আমি 11 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ পাম সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 6 और 2 কমপ্লিট হৈছে আমি নেক্সট কোৱেশ্চন নম্বৰ 3 কৰিব লাগে কোৱেশ্চন নম্বৰ 3 সলভ কৰিব লৈছো এইটো সংখ্যাটো আছিল 2645 সো আমি ইয়াৰ কি কৰিম প্ৰাইম ফেক্টৰাইজেচন কৰিম 2645 এইটো একক স্থানত 5 আছে গতিকে 2 ৰে হৰণ না যায় এতিয়া আমি চাব লাগে 3 ৰে হৰণ যায় না যায় 2 + 6 = 8 + 4 = 12 + 5 সমান হৈ যাব আমাৰ 17 গতিকে এটো 3 ৰ গুণিতক যেহেতুকে নহয় 3 ৰে হৰণ না যায় গতিকে 3 তকৈ ঠিক ডাঙৰ মৌলিক সংখ্যাটো আছিল আমাৰ 5 এটো একক স্থানত 5 আছে গতিকে ই 5 ৰে বিভাজ্য হয় আমি 5 ৰে হৰণ কৰিম 5 5 গুণা 25 হৈ যাব 26 ৰ জায়গাত কি থাকিব তেতিয়াহলে 26 বিয়োগ 25 কৰিলে ইয়াত 1 আহিব 1 আৰু 4 মিলি কেনে হৈ গল 14 5 2 গুণা 10 হয় এটো 4 আৰু 5 মিলি কেনে হৈ যাব 45 গতিকে 5 9 গুণা 45 এতিয়া আমি যদি চাও কিমান পালো 529 এটো আকৌ 5 ৰে বিভাজ্য নহয় যেহেতুকে ইয়াত একক স্থানত কি আহিছে 9 ওলাইছে এতিয়া 5 ৰে হৰণ কৰি কেনে আমি পালো 529 এটো 529 23 ৰ বৰ্গ হয় গতিকে এটো 23 ৰে ডিভাইড হ'ব বেলেগ মৌলিক সংখ্যাৰে ডিভাইড নহয় 23 ৰে ডিভাইড কৰিলে আমি কিমান পাম 23 পাই যাম সো এটো আমি মনত ৰাখিব পাৰো 529 কিমান হয় 23 ৰ বৰ্গ হয় সো আমি কিমান পাই গলো 2645 এটো ইকুৱেল টু আমি পাই গলো 5 * 23 * 23 এটো যদি আমি চাও 23 এটা পেয়াৰ ফৰ্ম হৈছে ইয়াত কিন্তু 5 এই সংখ্যাটো পেয়াৰ গঠন কৰা নাই মৌলিক সংখ্যা 5 অকলে আহিছে এবাৰে আহিছে গতিকে এই সংখ্যাটোক যদি আমি 5 ৰে হৰণ কৰি দিও তেতিয়াহলে আমি কি পাম এটা পূৰ্ণবৰ্গ পাম গতিকে আমি এনেকুৱা লিখিব পাৰো এতেকে 2645 ক 5 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব সো আমি কি লিখিম 2645 ক আমি 5 ৰে হৰণ কৰিব লাগিব 5 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 লম কোৱেশ্চন নম্বৰ 4 ত আমাক দিছে 1620 এতিয়া আমি লৈছো কোৱেশ্চন নম্বৰ 6 ৰ 4 আৰু সলভ কৰি আছো সো সংখ্যাটো আমাক দিছিলে 1620 আমি 1620 ৰ প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব সো ইয়াত কৰিছো 1620 এটো যুগ্ম সংখ্যা হয় একক স্থানত শূন্য আছে গতিকে আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে এটো আহিব 810 ইয়াৰ পিছত আকৌ 2 ৰে হৰণ কৰিব পাৰিম কৰিলে আমাৰ আহিব 405 এতিয়া আমি যদি চাও এটো কি নহয় যুগ্ম সংখ্যা নহয় গতিকে 2 ৰে হৰণ না যায় এতিয়া 4 + 0 + 5 কৰিলে আমি 9 পাও গতিকে ই কিহেৰে হৰণ হ'ব 3 ৰে হৰণ যাব গতিকে আমি 3 ৰে হৰণ কৰি লও 3 ৰে হৰণ কৰিলে 3 * 3 1 আৰু 0 মিলি কেনে হৈ গল 10 এতিয়া 3 * 3 * 9 1 আৰু 5 মিলি হৈ যাব 15 গতিকে 3 * 5 * 15 এতিয়া আমি আকৌ চাব লাগে এটো 3 ৰে হৰণ যায় না যায় 1 + 3 = 4 + 5 = 9 গতিকে এটো 3 ৰে আকৌ হৰণ যাব
3 4 গুণা 12 হয় 15 হৈ গ'ল তেতিয়াহলে 3 5 গুণা 15 এতিয়া 45 পাই গলো এটো আকৌ 3 ৰে হৰণ যায় 3 ৰে যদি আমি হৰণ কৰো তেতিয়াহলে 3 1 গুণা 3 15 3 5 গুণা 15 ইয়াৰ পিছত আকৌ 3 ৰে হৰণ কৰিলে আমি কিমান পাম 5 পাম 5 নিজে এটা মৌলিক সংখ্যা গতিকে এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব আমি যদি চাও 2 কিমান বাৰ আহিছে 2 বাৰ আহিছে আৰু 3 কিমান বাৰ আহিছে 4 বাৰ আহিছে কিন্তু 5 অকল এবাৰ আহিছে ইয়াৰ পৰা আমি মুখে মুখে কৈ দিব পাৰো গতিকে কি হ'ব 1620ক আমি 5 ৰে হৰণ কৰিলে এটা কি পাম এটা বৰ্গ সংখ্যা আমি পাম নতুবা 5 ৰে পূৰণ কৰিলে আমি এটা বৰ্গ সংখ্যা পাম আমাক যেহেতুকে সুধিছে কিহেৰে হৰণ কৰিব লাগিব আমি লিখিম 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব এতিয়া এইখিনি কৰিব লাগিলে এনেকুৱা 1620 এটো ইকুৱেল টু আমি লিখিম 2 দুবাৰ আহিছিলে গতিকে 2 * 2 3 কিমান বাৰ আহিছিলে 4 বাৰ আহিছিলে সো 4 বাৰ লিখি দিম 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 ইয়াৰ পিছত 5 এবাৰ আহিছিলে গতিকে পূৰণ 5 এটো লিখিম ইয়াৰ পিছত আমি পেয়াৰ বনাই কেনে সাম আমি দেখুৱাই দিব পাৰো তলত ড্যাশ দি কেনে এটো 2 * 2 এটা পেয়াৰ কমপ্লিট হৈছে দুটা পেয়াৰ তিনিটা পেয়াৰ আমাৰ 2 এটা পেয়াৰ আৰু 3 দুটা পেয়াৰ কমপ্লিট হৈছে কিন্তু 5 ৰ পেয়াৰটো কমপ্লিট নাই হোৱা যেহেতুকে কমপ্লিট নাই হোৱা আমি এই সংখ্যাটো 5 ৰে হৰণ কৰিলে এটো 1620ক 5 ৰে হৰণ কৰিলে এই 5 টো নোহোৱা হৈ যাব নোহোৱা হৈ গলে বাকি যিখিনি থাকিব পেয়াৰত থাকিব গতিকে কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব গতিকে আমি এনেকুৱা লিখিব পাৰো आंसर এতেকে 1620ক 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ পোৱা যাব So, আমাৰ এইখিনিতে কোৱেশ্চন নম্বৰ 6 কমপ্লিট হৈ গল আমি কি কৰিব লাগে প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগে মৌলিক উৎপাদকীকৰণ কৰি কেনে আমি চাব লাগে কোনটো মৌলিক সংখ্যা অকল এবাৰ আহিছে অৰ্থাৎ অযুগ্ম সংখ্যক আহিছে যেটো মৌলিক সংখ্যা অযুগ্ম সংখ্যক আহে সেই মৌলিক সংখ্যাটোৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম সো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 6 কমপ্লিট কৰিছো